মোৰ নামটো আহিব যেতিয়া দিব পাৰ্টিয়ে কিবা হয়তো ষ্ট্ৰেটেজি কৰিছে বা কিবা কৰি তেখেতসকলে চিন্তা কৰিছে কোৰ কমিটিয়ে সেই হিচাপে আহিব লাগে থাকিব এইটো এজন দুজনটো থাকিব আজি ৰুলিং চৰকাৰ ৰুলিং পাৰ্টি ইয়াত প্ৰত্যেকী বহুত থাকে তো এজন দুজন দুখ পাব আৰু ঠিক হৈ যাব এইটো লাহে লাহে হৈ থাকিব আমি যোৱাকালি প্ৰথম তালিকাটো ওলাই দিলোঁ আৰু যিখিনি আমাৰ কেণ্ডিডেট হিচাপে আহিছে মই তেখেতসকলক অভিনন্দন জনাইছোঁ এটা শক্তিশালী বিটিআৰ গঢ়াৰ কাৰণে গণতান্ত্ৰিকভাৱে এটা শক্তিশালী এটা চৰকাৰ গঠন কৰাৰ কাৰণে আমাৰ এই প্ৰাৰ্থীসকলে জিকি আহি বহুতখিনি কাম কৰিব পাৰিব যোৱা 5টা বছৰত বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণ আৰু 26টা জনগোষ্ঠীক সেৱা কৰাত আমি কোনো ফালৰ পৰা আমাৰ যিটো প্ৰচেষ্টা সেইটো আমি এৰা নাছিলোঁ আৰু হৃদয়ৰ পৰা মনৰ পৰা আত্মাৰ পৰা আমাৰ এই অঞ্চলৰ বিভিন্ন সময়ত বিভিন্ন সমস্যা জৰ্জৰিত আমাৰ ৰাইজক আমি সেৱা কৰিবলৈ চেষ্টা কৰিছিলোঁ আজি যথেষ্ট পৰিৱৰ্তন এটা ভিজিবল চেঞ্জ আৰু ট্ৰেন্সফৰ্মেশ্যন আজি দেখিবলৈ পাইছে সেইকাৰণে আমাৰ এটা কমিটমেণ্ট বড়োলেণ্ডৰ প্ৰতি আছে আৰু সেই কমিটমেণ্টটো লৈ অনাগত দিনত আমি সকলোকে একেলগে লৈ আগবাঢ়ি যাম